Arif, welcome to my YouTube channel. Guys, আপোনালোকে মানে কি মই চেন্নাইত আছোঁ, মই চেন্নাইত জব কৰি আছোঁ, ঠিক আছে। আৰু মানে কি আপোনাৰ মই ভিডিঅ'টো এনেকৈ বিশেষ বনাবলগীয়া ভিডিঅ' হয়নে নহয় নাজানো, কিন্তু মোৰ ভাল লাগিলে মানে টপিকটো মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ, ঠিক আছে। সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু এতিয়া মই মানে কি মই এপাৰ্টমেণ্টৰ পৰা তললৈ আহিছিলোঁ, মানে কি জাবৰ পেলাবলৈ, ঠিক আছে। আহিছিলোঁ, অহাৰ পাছত মানে ভাল লাগিলে বস্তুটো, কাৰণ ইয়াত মানুহৰ মানে কি কাম কৰা ষ্টাইলটো প্লাছ ইয়াত মানে কি মানুহৰ কাম কৰা ষ্টাইলটো বহুত বেলেগ আমাৰ অসমতকৈ, ঠিক আছে। ইয়াত কোনো মানুহ এনেই নাথাকে, ঠিক আছে। ইয়াত কোনো মানুহ এনেই নাথাকে, ইয়াত প্ৰায় 24 hours কাম কৰি থকা বুলি ক'ব পাৰি। মানে ইয়াৰ চব যিমানখিনি ছুপাৰ গৈ আছে গোটেইখিনি নাইট শ্বিফ্ট কৰা মানুহখিনিয়ে গৈ আছে প্ৰায়। আৰু ইয়াত আপোনালোকক যোনটো কামৰ কাৰণে মানে কি দেখাবৰ কাৰণে ভিডিঅ'টো কৰিছিলোঁ, সেই ভিডিঅ'টো এইটোৱে হয়। ইয়াত মানে কি ড্ৰেইন বনাই আছে, ঠিক আছে। আমাৰ এপাৰ্টমেণ্টৰ আগফালে ড্ৰেইন বনাই আছে। ড্ৰেইনটোত কি হ'ল আজি মই যেতিয়া ডিউটিলৈ গৈছোঁ, ডিউটিলৈ যোৱা সময়ত ড্ৰেইনটো ড্ৰেইনৰ কাৰণে খান্দে যে তেনেকৈ জেচিবিয়ে খান্দি আছিলে, ঠিক আছে। জেচিবিয়ে খান্দি আছিলে। তাৰপিছত মই যেতিয়া ডিউটিলৈ গৈছোঁ এতিয়া সময় প্ৰায় 9টামান বাজিছে, ঠিক আছে। তেতিয়া 9টামান বাজিছে। তাৰপিছত মই ডিউটিলৈ গৈছোঁ। আৰু যেতিয়া মই লাঞ্চৰ টাইমত অফ হৈছে ন, যেতিয়া মই ৰুমলৈ আহিছোঁ, তেতিয়া দেখিছোঁ আধা আধি কাম কমপ্লিট। ইমানেই ফাষ্ট ড্ৰেইন খান্দিছে। খন্দাৰ পাছত আহি মই লাঞ্চৰ টাইম আমাৰ 2টা বজাত, ঠিক আছে। তো ডিউটিৰ পৰা ওলাই আহিছোঁ লাঞ্চৰ টাইমত। তাৰপিছত দেখিছোঁ কাম আধা আধি কমপ্লিট, ইমানেই ফাষ্ট। আৰু ইয়াত কি হয় কোনো মানুহ এনেই নাথাকে। ইয়াত কোনো মানুহ এনেই নাথাকে। ইয়াত ঘৰত যদি 5টামান মানুহ থাকে নাই, ইয়াত তাৰে 4টামানে প্ৰায় কি জব কৰে বা ক'ৰবাত কোম্পানী ইয়াত গোটেই ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয়। আমাৰ ওচৰত যিমান ধৰক গোটেই কোম্পানী, ঠিক আছে। এইটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয়। প্লাছ ইয়াত কোনো এনেই থাকিবলৈ কি ট্ৰাই নকৰে, আৰু পাৰিলেও নাথাকে, কাৰণ সিহঁতে নিজৰ ইনকম নিজে কৰে। আৰু কি নিজৰ যিমানখিনি লাগতিয়াল বস্তু নিজে ল'ব বিচাৰে, আৰু লোকৰ ওপৰত আশা কৰি বা কিবা কৰি নাথাকে। এতিয়া মানুহবোৰ খুব সোনকালেও উঠে, খোৱাটো সিহঁতি সোনকালে হয় বাৰু। আৰু সোনকালে কি 10-11 বজাত প্ৰায় মানুহখিনি প্ৰায় তামিল মানুহখিনি শুয়ে দিয়ে। আৰু প্লাছ যিমানখিনি পাৰে সিহঁতি প্ৰায় ৰাতিপুৱা 3-4 বজাত উঠি যায় আৰু নিজৰ কৰিবলগীয়া কাম চামবোৰ কৰি মেলি আজৰি হৈ যায়। আৰু মেইন দেখাবলগীয়া হ'ল আপোনালোকৰ এই ড্ৰেইনটো। মই যে কৈছিলোঁ ড্ৰেইনটোৰ কথা, ড্ৰেইনটো হৈ গ'ল এইটো, ঠিক আছে। ড্ৰেইনটো ৰাতিপুৱা খান্দিছে, আৰু এতিয়া চাওক পকা হেৰি বনাই এইটো ছাইড বনাই আছে, ঠিক আছে। এইটো ছাইড বনাই আছে। ইমানেই কি ইমানেই ফাষ্ট কাম কৰে। আৰু ইয়াত কাম কৰা প্ৰচেছটো বহুত ধুনীয়া প্ৰচেছ হয়, কাৰণ ইয়াত ইয়াত টাইমৰ মূল্যটো বহুত বেছি। আৰু ইয়াত গোটেইখিনি ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয়। ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ কাৰণে ইয়াত জেগাটোতো বহুত উন্নতো হয়। আৰু ইয়াত চাবলগীয়াও বহুত বস্তু আছে। আৰু কি হৈ যায়, মই আপোনালোকক মই নেক্সট ভিডিঅ' ভাল ভিডিঅ' দিবলৈ ট্ৰাই কৰিম, কাৰণ ইয়াত দেখাবলগীয়া বস্তু বহুত আছে। জু পৰা ইত্যাদি কৰি বহুত পাৰ্ক চাৰ্ক ধেৰ আছে, বহুত ধুনীয়া আছে। মই দেখাবলৈ চেষ্টা কৰিম। আৰু কি আৰু টাইমো নাপাওঁ বিশেষকৈ ডিউটিৰ পৰা, আৰু কি যিমানখিনি পাৰোঁ সিমানখিনি দিবলৈ চেষ্টা কৰোঁ। ইয়াত কি ইয়াৰ পৰা বহুত শিকিবলগীয়াও কথা ওলায়। প্লাছ কি যিমানখিনি পাৰোঁ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, আৰু নতুন চেনেলৰে ছাবস্ক্ৰাইবটো কৰি দিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যিমানখিনি মোৰ লাইফত যি হয়, ইয়াত যি শিকিলোঁ, যি নাই, যিমানখিনি পাওঁ, যি নাই, চব আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে।
ঠিক আছে, বাই বাই। লাভ ইউ অল। জয় আই